Hello guys, welcome back to my channel Journey with Jia. So আজি আকৌ এটা নতুন ব্লগ আপোনালোকৰ মাজলৈ লৈ আহিছো। আজিৰ ব্লগটো এটা মই ডে আউট ব্লগ হয় and মই গোটেই দিনটো কি কৰিম আপোনালোকক দেখুৱাম। So মই জাস্ট এতিয়া উঠিছো, এতিয়া বাজিছে ৰাতিপুৱা 8টা। So জাস্ট উঠি বহি কিনে মই ডাইৰেক্ট ফোনটো ওপেন কৰিছো, ব্লগ বনোৱা ষ্টাৰ্ট কৰিছো। So এতিয়া মই ফ্ৰেছ হৈ ব্ৰেকফাষ্ট কৰিম। So let's start our day. মই এতিয়া ফ্ৰেছ হৈ আহিলোঁ আৰু ফাৰ্ষ্ট মই এতিয়া ৱাৰ্ম ৱাটাৰ খাম। ব্ৰেকফাষ্ট কৰাৰ আগতে সদায় মই অলপ কুহুমীয়া পানী খাই দিওঁ। So this is my warm water. এতিয়া হৈছে 8:45 আৰু মই এতিয়া বনাম মোৰ চাহ। আৰু মই একচুৱেলি লাল চাহে খাওঁ। গাখীৰ চাহটো মই বহুত দিন হ'ল বাদ দিয়া বিকজ অফ মাই চাম প্ৰব্লেম। এণ্ড এতিয়া মই বনাম লাল চাহ আৰু মোৰ আজি মন্দিৰ এটাত যাব আছে। চ' মই বেছি হেভি ব্ৰেকফাষ্ট নকৰোঁ, জাষ্ট চাহ এণ্ড বিস্কুট বিকজ মন্দিৰত গ'লে ইমান বেছি খাই যাব ভাল নালাগে। So let's make the tea. So মই বনাই আছো লাল চাহ। মই দিওঁ 2 tablespoon sugar because মই অলপ চেনি খাওঁ, তো মোক 2 tablespoon তো মোক লাগিবই। আৰু মই চাহপাত বহুত কমকৈ দিওঁ লাল চাহত বিকজ মই বেছি লাইক চাহপাত দিলে মোৰ তিতা লাগি যায়, মই খাব নোৱাৰোঁ। চ' মই বহুত বেছি কম পৰিমাণে চাহপাত দিওঁ। দিছ মোৰ ব্ৰেকফাষ্ট হৈ গ'ল, বাট মোৰ লগত এটা এক্সিডেণ্ট হৈ গ'ল। গৰম পানী বহুৱা আছিল আৰু মোৰ হাতখন শ্লিপ হৈ গৰম পানী মোৰ হাতত পৰিল আৰু মোৰ হাতৰ এইটো ভাল জ্বলিছে। এতিয়া মোৰ জ্বলি আছে। মোৰ লগতে কিয় এনেকুৱা হয় এভৰি টাইম, আই ডোণ্ট ন'। মই মানে প্ৰব্লেমবোৰক মানে মই মাতি নানো, প্ৰব্লেমছে মোক মানে এট্ৰেক্ট কৰে যে আমাৰ তাত চ' এতিয়া মোক বহুত বেছি জ্বলি আছে। চ' বাট মইতো যিটো প্লেন কৰিছোঁ যাবই লাগিব জ্বলিলেও। চ' এতিয়া মই ফ্ৰেছ হৈ আহোঁ, গা ধুই আহোঁ, দেন মই ৰেডি হ'ম, দেন আমি মন্দিৰলৈ ওলাম। চ' মই গা ধুই আহিলোঁ এণ্ড দিছ ইজ মাই আউটফিট ফৰ দ্য ডে। এণ্ড এতিয়া মই ৰেডি হওঁ, অলৰেডি মোৰ দেৰি হৈ গৈছে বিকজ গমে পাইছে হাতখনৰ কাৰণে। এণ্ড এতিয়াও মোৰ বহুত বেছিকৈ জ্বলিয়ে আছে। চ' এতিয়া ৰেডি হওঁ এণ্ড দেন মন্দিৰ যাওঁ। ঘৰৰ পৰা ওলাই আহিলোঁ, অলৰেডি মোৰ বহুত বেছি লেট হৈছে এণ্ড মোৰ লগৰ জনীয়ে ইতিমধ্যে ৰখিয়ে আছে। চ' মই দৌৰা দৌৰিকৈ আহিলোঁ এণ্ড আজি ইমান বেছি ৰ'দো দিছে। চ' এতিয়া মই নুনমাটিলৈকে যাওঁ, দেন তাৰ পৰা আমি একেলগে যাম। চ' আপোনালোকে চাই থাকক। এতিয়া মই নুনমাটি আহি পালোঁ আৰু মই স্মৃতিৰ কাৰণে ৰখি আছোঁ, তাই বাছত আহি আছে, দেন আমি দুজনী একেলগে যাওঁ। চ' আমি এতিয়া গৈ আছোঁ শ্যাম মন্দিৰলৈ। এয়া স্মৃতি। হাই। চ' আমি এতিয়া খোজকাঢ়ি গৈ আছোঁ ব্ৰিজৰ তলেৰে এণ্ড চাওঁ এণ্ড ৰ'দো বহুত বেছি ৰ'দ। বাট আমাক বহুত বেছি ধুনীয়া লাগি আছে। মন্দিৰ আহি পালোঁ এণ্ড ইয়াতে আমি পূজাৰ সামগ্ৰী ল'ম। ধূপটো নালাগে। ত' আমি এতিয়া গৈ আছোঁ ওপৰলৈ, পূজাৰ থালি ল'লোঁ এণ্ড মন্দিৰটো ওপৰত আছে। আমি শ্যাম মন্দিৰত আহিছোঁ, ছেক্টৰ 3 থকা। এণ্ড আপোনালোকক পৰিৱেশটো দেখুৱাওঁ মই। সঁচাকৈ বহুত বেছি ধুনীয়া হয় মন্দিৰটো আৰু আহিয়ে মনটো বহুত বেছি ভাল লাগিছে, বহুত পিচ লাগিছে। কি গৰম পকাটো ন, পকাটো বেয়া গৰম।
बाजे बिहारी मनमोहन तेरी छवि अति प्यारी बंसी बजैया रास रचैया तारनहार मेरे तुम ही केवैया तुमसे बड़ा कहाँ कौन कन्हैया श्री कृष्ण गोविंद हरे मुरारे हे नाथ नारायण वासुदेवा श्री कृष्ण गोविंद हरे मुरारे हे नाथ नारायण वासुदेवा देवकी नंदन तुमको वंदन रखते सबकी लाज सबके स्वामी अंतर्यामी पूर्ण कीजिए काज परंपार तेरी तू माखन चोर कहावे भवसागर से सबकी नैया तू ही पार लगावे भक्तों का सहारा तू बांसुरी वाला मथुरा के बसैया ओ नंद के लाला तेरी भक्ति में नाचे सबका মন্দিৰ দৰ্শন কৰি আহিলোঁ মন্দিৰটো 12টা বজাত বন্ধ কৰে সো আমি তললৈ নামি আহি আছোঁ আমি তলতে অলপ বহিম ভাবিছিলোঁ মন্দিৰত বহিম বুলি বাট এইটো নিয়ম হয় আৰু আমি তললৈ আহি আছোঁ এতিয়া আমাক খেদাই দিলে এণ্ড মোৰ হাতখনো এতিয়া ৰঙাৰ পৰা ষ্টাৰ্ট হৈ আহিছে মই বোলে ইয়াৰ পৰা উল্টি পৰিব লাগে কালিৰ নিচিনাকৈ এই তলত এইখিনিত বহো না এই যিটো চাহ অলপমান কৰা সেইটো আমি ইয়াতে অলপ বহোঁ এইখিনিত বহি দিওঁ এইখিনিত চাহ আছে চ' আমি ইয়াতে অলপ বহোঁ অলপ বতাহ আহিছে অলপ আড্ডা মাৰোঁ আমি ইয়াতে বাট ইয়াৰে পৰিৱেশটো সঁচাকৈ বহুত ধুনীয়া শান্ত এণ্ড মন্দিৰটো বহুত ধুনীয়া মই ফাৰ্ষ্ট টাইম আহিছোঁ মন্দিৰলৈ ইও চাগে ফাৰ্ষ্ট টাইম আহিছোঁ ন তই ফাৰ্ষ্ট টাইম চ' আমি ফাৰ্ষ্ট টাইম আহিছোঁ এণ্ড বহুত বেছি ভাল লাগিছে আমি বহুত দিনৰ পৰা প্লেন কৰি আছিলোঁ ফাইনেলি আহি পালোঁ আজি আৰু আমি কালি নাচি বাগি গা বিষাই কিনে আজি আহিছোঁ চ' জাষ্ট নাও মন্দিৰৰ পৰা আহি পালোঁ এণ্ড মই বহুত বেছি ভাগৰ লাগিছে এণ্ড ৰাতিপুৱাৰ পৰা একো খোৱা নাই বহুত বেছি ভোক লাগিছে চ' মই এতিয়া ফ্ৰেছ হৈ মই লাঞ্চ কৰোঁ দেন অলপ ৰেষ্ট লওঁ চ' লাঞ্চ কৰাৰ পিছত মই অলপ ৰেষ্ট ল'লোঁ শুই গ'লোঁ আৰু এতিয়া মই মোৰ ভতিজী কোলাত লৈ এনেই তাইক অলপ ফুৰাই আছোঁ বাহিৰত হাই কৈ দিয়া চাই দিয়া এইফালে হাই চ' তাইক এতিয়া অলপ ফুৰাই আছোঁ তুম এতিয়া খেলি আছোঁ ন তো কি ন এইটো কি হয় এইটো ফোন হয় কেমেৰা হয় এতিয়া 7টা বাজিছে আৰু মই অলপ তললৈ নামি আহিছোঁ অলপ ওলাই যাওঁ মোৰ মুখখন একো দেখাই নাপায় আন্ধাৰত অলপমান ওলাই যাওঁ বাহিৰলৈ মোক ভূত লাগিছে একো দেখাই পোৱা নাই অ'কে মই বন্ধ কৰোঁ মোক একোৱে দেখা পোৱা নাই নামি আহি থাকোঁতে নামঘৰত নাম চলি আছিলে দেখিছে পিছফালে আৰু মোক দিছে পায়স খাব চ' মই পায়স পাই গ'লোঁ খাব পিছফালে নামঘৰটো আছে ভাদ মাহৰ নাম চলি আছে ইয়াতে ৰাজহুৱা নামঘৰ হয় এণ্ড এতিয়া আহিছোঁ ফুচকা খাবৰ কাৰণে এতিয়া মই আহিছোঁ J14লৈ চ' ইয়াতো মই কিবা খাম চ' লুক এট দ্য তন্দুৰিছ ইটছ চ' য়ামি চ' চাওঁ ইয়াতে কি খাওঁ মই অৰ্ডাৰ দিছোঁ চিকেন তন্দুৰি এয়া চিকেন তন্দুৰি উইথ অনিয়ন য়ামি and this is chutney with epic মই ঘৰ আহি পালোঁ জাষ্ট বাহিৰৰ পৰা
এতিয়া আমি চাওঁ জেঠিহঁতে কি কৰি আছে এতিয়া ৰাতি 11টা বাজিছে এণ্ড অলৰেডি মই ডিনাৰ কৰিলোঁ এণ্ড এতিয়া ব্লগটো এণ্ড কৰোঁ আই হোপ আপোনালোকে আজিও ব্লগটো চাই ভাল পাইছে মই মোৰ লাইফৰ লাইক এটা ডে ইন মাই লাইফ অলপ অলপ দেখুৱাব ট্ৰাই কৰিছোঁ অলপ গ্লিমছ চ' যদি ভাল পাইছে চাই দেন প্লিজ লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব এণ্ড গুড নাইট বাই বাই